মালাবাহী চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোক ভালে আছে নিশ্চয়, আমিও আছোঁ। আজি গৰমটো বেছি, দুদিনমানৰ পৰা আমাৰ ইয়াত গৰমটো বহুত বেছি। আজি ৰাতিপুৱাতে এঠাইলৈ যোৱা কথা আছিলে, কিন্তু যোৱা নহ'ল গৰমৰ কাৰণে। গতিকে আজি মই ভাবিলোঁ আমাৰ ঘৰৰ কেম্পাছৰ চাৰিওকাষে থকা গছ ফুল লতা এইবিলাক আপোনালোকক দেখুৱাওঁ, লগতে কেইটামান বিউটি টিপছ কম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চিনি পাইছেনে আপোনালোকে? এইটো ব্ৰাহ্মী শাক হয়। এইটো ব্ৰাহ্মী শাক। এইটো খালে মানে পেটৰ কাৰণেও ভাল, তাৰোপৰি ল'ৰা ছোৱালীৰ ব্ৰেইনো চোকা হয়। এইটো মানে কি 2 বছৰমানৰ পৰা সৰু ল'ৰা ছোৱালীক এইটো খুৱাব লাগে ন পৰি? মই এইটো শাক খাই বহুত ভাল পাওঁ। সঁচানে? তিতা নোপোৱা জানো? তিতা পালেও বহুত ভাল পাওঁ। আমাৰ পৰিও খায়, খুব খায় ন। দেখিছে এইবিলাক তুলসী গছ হয়। এয়া বগা তুলসী, এইটো ক'লা তুলসী। এই তুলসীৰ পাতটো উপকাৰ কিমান আছে সেইটোতো আপোনালোকে জানেই, কিন্তু এইটো মানে কাহ চৰ্দি জ্বৰত এইটো তুলসী পাতটো পিচি মোৰ সতে এইটো খালে একেবাৰে প্ৰমাণ। সৰু ল'ৰা ছোৱালীৰ কাৰণেতো দৰৱ খুৱাবই নালাগে, এইটোৱে খুৱাব লাগে। তাৰোপৰি এটা বহুত মানে তুলসী পাতৰ এটা ডাঙৰ গুণ এটা আছে যে বগা তুলসী পাত আৰু ক'লা তুলসী পাত দুইটা ৰ'দত শুকাব দিব, শুকাই পিচি লৈ এটা বৈয়ামত থৈ দিব। তাৰপিছত সেইটো পানীৰে এটা মানে পেষ্ট বনাই পেষ্টটো মুখত লগাব। তাৰপিছত যেতিয়া পেষ্টটো শুকাই যোৱাৰ পিছত আপুনি মুখখন ধুই ল'ব। দেখিব এনেকৈ যদি 15 দিনমান কৰে তেতিয়াহ'লে বয়সৰ ছাপবিলাক নোহোৱা হৈ যায় এই তুলসী পাতটোৰে। ফুলডাল দেখিছে নহয়, এইডাল নয়নতৰা গছ, নয়নতৰা ফুলৰ গছ। এই ফুলটো এই ফুল পাত বহুতেই উপকাৰী, বিশেষকৈ ডায়েবেটিছ বেমাৰীৰ কাৰণে এই ফুলটো আৰু পাতটো বহুত উপকাৰ হয়। মানে এই ফুলপাহ যদি আপুনি ৰাতিপুৱা গৰম পানী এগিলাচ লৈ যদি 5-6টা ফুল তিয়াই থয়, তাৰপিছত পাতটো পেলাই দিব আবেলিলৈকে, পানীখিনি যদি একেৰাহে 15 দিনমান খায়, ডায়েবেটিছ কণ্ট্ৰলত আহি যাব। আৰু তাৰোপৰি এই পাতটোও বহুতেই উপকাৰ হয়। এইটো পাতটো আৰু ফুল এইকেইটা যদি পিচি আপুনি মুখত পেষ্ট হিচাপে লগায়, তেতিয়া মানে মুখৰ যেনেকুৱা ভাগৰুৱা ছাপ এটা মুখত আহে কষ্ট কৰা মানুহবিলাকৰ, সেই ছাপটো নোহোৱা হৈ যায় আৰু মুখৰ ৰিংকল ছাপবিলাক নোহোৱা হৈ যায়। আৰু মুখখনো মানে চিকচিকা হৈ দাগবোৰ উঠি যায়। এইবিলাক এই দুটা পাত, এই দুইটাৰে ফুল আৰু পাত বহুতেই উপকাৰ। ক'ৰবাত যদি এই ফুলৰ পুলিটো ক'ৰবাত দেখে নহয়, এনেই গুচি নাহিব, কিন্তু লগতে লৈ আহিব, আহি ঘৰতে ভালকৈ ৰুই থ'ব। এইডালটো চিনি পাইছে চবে ন? এইটো টেঙা হয়, এইটোতো চবেই খায়, মাছৰ সৈতে খায়, আকৌ গাহৰিৰ সৈতে খাই পাইছেনে বাৰু? আমি কিন্তু খুব খাওঁ ন পৰি, গাহৰিৰ সৈতে এইটো খালে খুব ভাল লাগে। আমি কেইদিনমানৰ মূৰে এইটো পাত গাহৰিৰ সৈতে বনাই খাওঁ। আপোনালোকে খাবচোন যদি খাই পোৱা নাই। এতিয়া এটা মই বেলেগ কথা ক'ম। এইটো অসমীয়া মাহৰ শাওণৰ মাহ নহয় জানো? শাওণৰ মাহৰ সোমবাৰ আজি। শাওণৰ মাহৰ সোমবাৰে শিৱৰ জন্ম বুলি কয়, সেইকাৰণে আমাৰ মায়ে মানে প্ৰতি বছৰে শাওণৰ মাহৰ সোমবাৰটো মানে পালন কৰে। দিনটো একো নাখায়। গতিকে এতিয়া মানে সন্ধিয়া হৈছে, এতিয়া মা মন্দিৰত গৈছে। আহক আমি মন্দিৰলৈ যাওঁ। এইডাল জলকীয়াৰ গছ মই ৰুইছিলোঁ। সঁচাকৈ এই জলকীয়া গছডালৰ এটা কথা আছে। এদিন মানে পৰিয়ে ৰাস্তাত থিয় হৈ আছিল, আমাৰ ওচৰৰ খুৰা এজনে মানে কেইটামান জলকীয়া পুলি লৈ গৈছিল। যাওঁতে মানে তাইক কি কৰিলে, এটা পুলি দি দিলে। তাই দৌৰি আহি ইয়াতে পুতি থ'লে। তাৰপিছত কেইদিনমান পিছত ইমান ধুনীয়া হৈ উঠিল। এই জলকীয়াটো খালে কিন্তু গেষ্ট্ৰিক নহয়। আচলতে মই কিন্তু বেলেগ জলকীয়াতকৈ এইটো জলকীয়া খাইহে বেছি ভাল পাওঁ।
আৰু এইটো আমাৰ ঘৰতো বেছিকৈ খোৱা হয়, এইটো খাব লাগে কিন্তু। ব'লা যাওঁ আমি। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম। এতিয়া সন্ধিয়া হ'ল ন, তাতে আৰু আজি সোমবাৰ হয়, সোমবাৰ, গতিকে অলপ কামো আছে আমাৰ ঘৰত। মানে মা মন্দিৰৰ পৰা ওলোৱাৰ পিছত অলপ কাম থাকে, সেই কামখিনিও কৰি লওঁ। গতিকে আকৌ লগ পাম নে কি কৰি? যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।